বোকাজান থানাত আইন শৃংখলা সম্পৰ্কীয় সজাগতা সভা। আজি বোকাজান থানা প্ৰাংগণত বিভিন্ন দল সংগঠন গাঁওৰক্ষী বাহিনী আৰু নাগৰিকৰ উপস্থিতিত আইন শৃংখলা সুস্থিৰ ৰখাৰ সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়। বোকাজান থানা নাগৰিক পৰিচালনা সমিতিৰ সভাপতি চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বোকাজান থানাৰ অচি নৱ শইকীয়াসহ আৰক্ষীসকলো উপস্থিত থাকে। আৰক্ষী বিষয়াগৰাকীয়ে সভাত কয় যে বিগত 15 দিনত অসমৰ আইন শৃংখলাৰ পৰিস্থিতি যথেষ্ট অৱনমিত হৈছে। সেয়েহে বোকাজান অঞ্চলত যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰতিজন নাগৰিক সচেতন হ'ব লাগিব। বিশেষকৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা বিষয়সমূহৰ প্ৰথমে সত্যতা নিৰূপণ কৰিবলৈ আহ্বান জনায় বিষয়াগৰাকীয়ে। আনহাতে উপস্থিত বিভিন্ন দল সংগঠনৰ নেতা আৰু ৰাইজেও নিজ নিজ বক্তব্য শান্তি শৃংখলা অটুট ৰখাৰ বাবে সকলোকে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বোকাজান টাইমছ।